Hello everyone, মোৰ নাম হৈছে ৰাহুলিন আৰু মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম বাহিৰৰ কেইটামান প্ৰশ্ন উত্তৰ। আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰশ্ন হৈছে মুম্বাইৰ ষ্টক এক্সচেঞ্জৰ বজাৰখনৰ নাম কি? আমাৰ এনচাৰ হ'ব ডালাৰ ষ্ট্ৰীট। আমাৰ এতিয়া 2 নম্বৰ প্ৰশ্নটো হৈছে হেৰল্ড ফাষ্টাৰে সৃষ্টি কৰা বিখ্যাত কমিক চিৰিজটোৰ নাম কি? আমাৰ এনচাৰ হ'ব টাৰ্জান কমিক চিৰিজ। আৰু আমাৰ এতিয়া 3 নম্বৰ প্ৰশ্নটো হৈছে আয়াৰলেণ্ডৰ কোনগৰাকী মহিলা ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত আছিল? আমাৰ এনচাৰ হ'ব ডক্টৰ এনি বেচাণ্ট। আৰু এতিয়া আমাৰ 4 নম্বৰ প্ৰশ্নটো হৈছে টেনিছ তাৰকা মাৰ্টিনা নাভ্ৰাটিলোভাৰ আত্মজীৱনীখনৰ নাম কি? আমাৰ এনচাৰ হ'ব বিং মাইছেল্ফ। আৰু আমাৰ 5 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ পাৰমাণৱিক গৱেষণাৰ পিতৃস্বৰূপে কাক অভিহিত কৰা হৈছে? আমাৰ এনচাৰ হ'ব হোমী জাহাংগীৰ ভাভাক অভিহিত কৰা হয় পিতৃ হিচাপে। আৰু 6 নম্বৰ আমাৰ প্ৰশ্নটো হৈছে বাস্কেটবল মেচৰ আৰম্ভণিক কি বুলি কোৱা হয়? আমাৰ এনচাৰ হ'ব বাস্কেটবল মেচৰ আৰম্ভণিক টিপ অফ বুলি কোৱা হয়। এতিয়া আমাৰ 7 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ ইলেক্ট্ৰনিক্স লিমিটেড ক'ত অৱস্থিত? আমাৰ এনচাৰ হ'ব ভাৰতৰ ইলেক্ট্ৰনিক্স লিমিটেড আমাৰ বাংগালোৰত অৱস্থিত। এতিয়া আমাৰ 8 নম্বৰ প্ৰশ্নটো হৈছে কোনে কৈছিল মৃত্যুৰ আগতে কাপুৰুষ বহুবাৰ মৃত্যু হয়? আমাৰ এনচাৰ হ'ব মৃত্যুৰ আগতে কাপুৰুষ বহুবাৰ মৃত্যু হয় আমাৰ কৈছিল উইলিয়াম শ্বেক্সপিয়াৰে। আমাৰ 9 নম্বৰ প্ৰশ্নটো হৈছে আটাইতকৈ পুৰণি ভাৰতীয় ছপা কিতাপখনৰ নাম কি? আমাৰ এনচাৰ হ'ব সংস্কৃত গ্ৰন্থ হৰস সূত্ৰ। আমাৰ এতিয়া শেষৰটো প্ৰশ্ন হৈছে 10 নম্বৰ প্ৰশ্নটো হৈছে কোন ৰজাৰ দিনত গোহাঁই কমল আলি সজোৱা হৈছিল? আমাৰ এনচাৰটো হ'ব মহাৰাজ নৰনাৰায়ণ ৰজাৰ দিনত গোহাঁই কমল আলি সজোৱা হৈছিল। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো আজিলৈ ইমানেই। বাই বাই।